তো মোৰ আৰু এটা চেনেল আছে ব্লগিং ৰাহুল ব্লগ SK বুলি আছে, ডেছক্ৰিপশ্যনত লিংকটো থাকিব। তো আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। এইটো নতুনকৈ খুলিছোঁ ব্লগিং চেনেল, তো সেইটোকো আপোনালোকে চাব বুলি আশা থাকে বন্ধুসকল। তো বহুত দিনৰ মূৰত ভিডিঅ' দিয়া নাছিলোঁ, তো আজি অকস্মাত এই ভিডিঅ'টো আপলোড কৰিলোঁ। তো ভিডিঅ'টো দিয়াৰ উদ্দেশ্য হ'ল আমাৰ ফাৰ্মৰ মুৰ্গী গোটেই শেষ কৰিলোঁ আজি, কাৰণ বেমাৰ হৈছিলে। মুৰ্গীৰ যিটো বেমাৰ সেইটো মানে ঔষধকৈ ভাল কৰিব পৰা নাছিলোঁ, সেইকাৰণে কম দামতে দি দিলোঁ বিক্ৰী কৰি। তাত নিদিলে উপায় নাই, মৰি যাব গোটেই। এইবাৰ আমাৰ লাভো নহ'লে। মই যিটো কৈছিলোঁ ভিডিঅ' এটা দিম বুলি কৈছিলোঁ আগত, মই কিমান লাভ কৰোঁ তাৰপিছত ভিডিঅ' এটা দিম বুলি কৈছিলোঁ, কিন্তু সেইখিনি নহ'লে আমাৰ। তো পূৰা শেষ হৈ গ'ল ফাৰ্মখন। তো এতিয়া আৰু নতুনকৈ আৰম্ভ কৰিব লাগিব। শেষ কৰি দিলোঁ, মই দেখাম মাত্ৰ দুটাত এযোৰ টাৰ্কি আছে, বাকী চব চেছ। খালি এই টাৰ্কি দুটাই আছে, বাকী নাই আৰু। এই টাৰ্কিযোৰো বেছি দিম একেবাৰে দুদিন পিছত, নতুনকৈ আৰম্ভ কৰিম আৰু। যিহেতু বেমাৰটো বৰ বেয়া বেমাৰ আছিলে, মই ঔষধকৈ ভাল কৰিব নোৱাৰিলোঁ। তো এনেকৈ এই দুটাকে ৰাখিছোঁ, দুদিন পিছত এই বিক্ৰী কৰিম। চাওক, কোনো এটা মুৰ্গী নাই, পূৰা খালী, চব খালী, চব খালী। টাৰ্কিৰ বাহিৰে বা কোনো নাই, চব খালী। এইবিলাক পূৰা খালী কৰি দিছোঁ, চাওক এইবিলাক একো নাই আৰু, চব খালী। বেমাৰটো আচলতে আমাৰ আৰু এখন যিখন মোৰ RI ফাৰ্ম আছিল ডাঙৰ, সেই RI ফাৰ্মখনৰ পৰা ইয়াত কেইটামান আনিছিলোঁ। বেমাৰ লাগিছিল, অলপ ভাল পোৱা আছিলে, অলপ ভাল হৈছিলে, কিন্তু সেইকেইটা ইয়াত অনাৰ পিছৰ পৰাই আমাৰ বেমাৰটো বেয়াকৈ লাগিছে। মানে খালী চৰ্দি, যিমান পানী খোৱা মানে অভাৰ হৈ যায়। তো অলপ নাকটো মানে চৰ্দিতে বাটা খাই মানে চেৰপা কৰি মৰি থাকে, সেইকাৰণে মানে বচাব নোৱাৰোঁ। গৰম পানী দিওঁ, ৰহুন পানী দিওঁ, তথাপি ঠিক কৰিব নোৱাৰিলোঁ। ডক্টৰৰ পৰা ঔষধ আনিলোঁ 500 টকা দি কিনি, তথাপিও মানে বচাব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ ঠিক বেছি দিওঁ বেপাৰীক, ঠিক থাকে বেপাৰীও আহিলে, তো অলপ কমতে দি দিলোঁ, নহ'লে উপায় নাই। গোটেইখিনি সেনেকৈ শেষ কৰি দিলোঁ। তো এতিয়া পূৰা চাফা হৈ গ'ল। আমাৰ মুৰ্গী হৈছিলে, লোকেল মুৰ্গী হৈছিলে 40 কেজি মুঠ টোটেল। বেমাৰী কেইটামান ভালো আছিলে, বেমাৰীয়ে ভালে মিক্স কৰি লৈ গৈছে গোটেই। তো গোটেই লৈ গৈছে। তো এনেকৈ এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু। যিহেতু এইখিনি মই বেয়া টাইম, একদম বেমাৰ টাইম, তো ৰাখিব নোৱাৰি, বহুত টান হয় ৰাখিবৰ কাৰণে। ভাবিছিলোঁ ৰাখিম বুলি, দুদিন পিছত আৰু দাম হ'লে 400 কৰি, যোৱাবাৰ দাম পাইছিলোঁ 400 কৰি, বেপাৰীয়ে 400 কৰি লৈ গৈছিলে কিলো। এতিয়া সেই সুযোগটো নাপালোঁ, তো দুৰ্ভাগ্য এইবাৰ সেই সুযোগটো নাপালোঁ। কাৰণ বেমাৰটো এই মুৰ্গীৰ বেমাৰটো এনেও বেয়া বেমাৰ, লাগিলে পূৰা গোটেই লাগি যায়, পূৰা সকলোৰে দেহটো পূৰা এটাৰ পিছত এটা লাগিয়ে থাকে। বাকী এনেকৈয়ে ৰাখিছোঁ আৰু এই দুটা বেছি দিলে আৰু পূৰা চাফা হৈ যাব ফাৰ্মখন। লগতে ফাৰ্মখনৰ অৱস্থা নোহোৱা হৈছে, এইবিলাক মানে পেপাৰটো ফুটিছে, এইবিলাক ঠিক কৰিব লাগিব আৰু অলপ কাম আছে, নতুনকৈ ষ্টাৰ্ট কৰিব লাগিব। তো আপোনালোকেও যদি মুৰ্গী ফাৰ্ম ষ্টাৰ্ট কৰে তেতিয়াহ'লে গৰমত কৰক, গৰম দিনত অলপ এই সময়খিনি বহুত বেয়া সময়, ইয়াত বেমাৰ লাগিলে আৰু ঠিক কৰিব বহুত টান হয়। আৰু আমাৰ এইবিলাক ঠাণ্ডা পাইছিলে, সেইকাৰণে বেমাৰটো অভাৰ হৈছে। তো ঠাণ্ডা পাব নালাগে আচলতে মুৰ্গীয়ে, সেইকাৰণে বেমাৰবিলাক আহে। তো কি ক'ম আৰু, এতিয়া উপায় নহ'ল এইবাৰ, তো সেইকাৰণে বাকী এইবিলাক উপায় নাই আৰু, যিহেতু মুৰ্গীও নাই ফাৰ্মত আৰু, এতিয়া বেছি দিলোঁ। তো ভিডিঅ'টো এইখিনিয়ে আজি, বাকী আপোনালোকক দেখালোঁ মুৰ্গী ফাৰ্মখন বেয়া হৈছে আৰু বেছি দিলোঁ, সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ।